জয় হিন্দ, নমস্কাৰ। তো বন্ধুসকল, কেনেকুৱা আপোনালোকৰ প্ৰেক্টিছ? আশা কৰোঁ চবৰে প্ৰেক্টিছ ভাল চলি আছে। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ লৈছোঁ যে অতি কম দিনৰ ভিতৰত আপোনালোকৰ এই লং জাম্পটো কেনেকৈ ইম্প্ৰুভ কৰিব। 3 দিনৰ ভিতৰত যিবিলাক আজি হয়তো ফৰ্মুলা দেখাম, বেছি নহয়, জাষ্ট 3 দিনৰ ভিতৰত আপোনালোকৰ লং জাম্পটো ইম্প্ৰুভ হ'ব। ঠিক আছে। তো এই ইম্প্ৰুভৰ কাৰণে আপোনালোকৰ হয়তো বডিটো কিছুমান ৱাৰ্ম আপ কৰিব লগা হয়। ধৰক ইয়াৰ কাৰণে যিখিনি কাম কৰিব লাগে সেই এইটো ভিডিঅ'ত চব দেখিবলৈ পাব। তো ইয়াৰ কাৰণে প্ৰথমতে আমি বডিটো ৱাৰ্ম আপ কৰি অকণমান ৰানিং কৰিম। ঠিক আছে। তো ৰানিং কৰাৰ পিছত তাৰপিছত আপোনাৰ কেইটামান লং জাম্পৰ কাৰণে এক্সাৰচাইজ দেখাম, যিকেইটা এক্সাৰচাইজ নেকি বহুত গুৰুত্বপূৰ্ণ। ঠিক আছে। তো এক্সাৰচাইজৰ পিছত হয়তো কিমান টাইম স্প্ৰিণ্ট মাৰিব 100 মিটাৰ। মই আগতেও এটা ভিডিঅ'ত কৈছিলোঁ চাগে যে 100 মিটাৰ স্পীড যাৰ কম আছে তাৰ লং জাম্পটো খুব দুৰ্বল আছে। ঠিক আছে। যদি স্পিন ভাল আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকৰ লং জাম্পটো ইম্প্ৰুভ হ'ব 100%। ঠিক আছে। তো 100 মিটাৰ স্পিন মাৰাৰ পিছত আপুনি কিমান টেক অফটো কেনেকৈ ল'ব, লেণ্ডিং কেনেকৈ কৰিব, কিমান স্পীডত দৌৰিব, ক'ৰ পৰা দৌৰিব, সেই সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। তো বলক, লং জাম্পৰ কাৰণে আজি অলপমান মই জকিং টাইপ অলপ ৰানিং কৰিম। ঠিক আছে। তো ৰানিঙৰ কাৰণে মই অকণমান এক্সাৰচাইজ কৰিম। এইটো জাষ্ট ৰানিঙৰ কাৰণে এক্সাৰচাইজ, আৰু লং জাম্পৰ কাৰণে সেইটো এক্সাৰচাইজ বেলেগ। ঠিক আছে। তো ভিডিঅ'টোত আপোনালোকে চাই থাকিব। তো আজি আছোঁ আমাৰ বেটেলিয়নৰ বি গ্ৰাউণ্ডত আছোঁ, য'ত নেকি মানে ইয়াৰ লোকেল ল'ৰা ছোৱালী বহুতো ৰানিং কৰিবলৈ আহে। দেখিবলৈ পাইছে আপোনালোকে, দেখাই দিয়ক। তো এইটো কাৰণত মই এতিয়া ৰানিঙৰ কাৰণে অকণমান এক্সাৰচাইজ কৰিম। তো গাইছ, অলপমান ৰানিং কৰিলোঁ, বডিটো ৱাৰ্ম আপ হ'ল। মানে এনাৰ্জিটো ঠিকে আছে, মানে এনাৰ্জিটো গোটেইখিনি লছ কৰি দিয়া নাই, কাৰণ আমাৰ টাৰ্গেট মেইন কি হ'ল যে লং জাম্প মাৰিম। ঠিক আছে। তো তাৰ কাৰণে অলপমান জগিং টাইপ ৰানিং কৰিলোঁ। এতিয়া হওক লং জাম্পৰ কাৰণে কেইটামান এক্সাৰচাইজ। তো জাম্পিঙৰ কাৰণে যিখিনি এক্সাৰচাইজ কৰিব, এক্সাৰচাইজৰ লগত আৰু এটা কথা ধ্যান ৰাখিব লাগিব যে আপোনাৰ ব্ৰেইনৰ পৰা এনেকুৱা এটা বডিত এটা মেছেজ দিব লাগিব, যেনে আপুনি যেনে ফ্লাইং কৰিব তেনেকুৱা এটা মেছেজ যাব লাগিব বডিত। ঠিক আছে। তো বডিৰ লগত এনেকুৱা এটা ট্ৰিট ভাৱ থাকিব লাগিব, ফ্লাইং টাইপ, বা আপোনাৰ মানে বডিটো সদায় মানে জাম্পিং টাইপ, এনেকুৱা ফিল হ'ব লাগিব আপোনাৰ ভিতৰত, তেতিয়াহে আপুনি জাম্পিংটো কৰিব পাৰিব। ঠিক আছে। তো জোচটো আছে, জোচটো লাগিব, 100% লাগিব, কাৰণ জাম্পিং যাৰ নাই জোচটো বহুত কামত দিব। জোচ নোহোৱাকৈ মানে ডাইৰেক্ট লং জাম্পটো ইম্প্ৰুভ কৰা ইমান সহজ নহয়। ঠিক আছে। মই এক্সাৰচাইজ কৰিম, লগতে আপোনাৰ মই কৈছিলোঁ নহয় যে ফ্লাইং টাইপ বা জাম্পিং টাইপ এটা ফিল হ'ব লাগিব আপোনাৰ বডিত। তেনেকুৱা এইটো মানে এক্সাৰচাইজ মই দেখিবলৈ পাব। বডি স্পীড বঢ়াৰ কাৰণে 100 মিটাৰ স্প্ৰিণ্ট মাৰিম।
বেছি নামাৰিম আজি কাৰণ ষ্টেমিনা ৰাখিব লাগিব ঠিক আছে তো এক্সাৰসাইজ লিষ্টত পৰে দেখাব লগাইছে তো ইয়াত আৰু এটা কথা হ'ল যে টেক অফ লোৱাৰ কাৰণে যিবিলাকৰ ৰানিং জাম্পিংটো একেবাৰে বেয়া সেইসকলে এটা কাম কৰিব লাগিব কি বস্তাত মাটি বা বালি ভৰাই টেক অফ লোৱা জেগাত ৰাখিব লাগিব কাৰণ এইটো দ্বাৰা এইটো হয় যে আপোনাৰ জাম্পিং ডিষ্টেঞ্চটো বেছি হয় তো ইয়াৰ ফাইদাটো কেনেকৈ পাব আপোনালোকে যেতিয়া নেকি ডিষ্টেঞ্চটো বেছি হৈ যাব তেতিয়া লাহে লাহে মোৰ মাইণ্ড ছেটত এটা বস্তু আহি যাব যে মই যাব পাৰোঁ 17 ফুট 16 ফুট যাব পাৰোঁ তেতিয়া যিকোনো জেগাত দিলে আপুনি সেইটো ডিষ্টেঞ্চত জাম্পিং কৰিব পাৰিব ঠিক আছে এইটোৰ উদ্দেশ্য এইটোৱে তো ইয়াত ধৰক আগতে কৈ লৈছোঁ যে এইটো বেটেলিয়নৰ আমাৰ বি গ্ৰাউণ্ডত আহিছোঁ ইয়াত ধৰক আপোনাৰ হেৰিটো নাই টেক অফ লোৱা জেগাত বস্তা দিয়াৰ সুবিধাটো নাই ইয়াৰে লোকেল ল'ৰা ছোৱালীবিলাক হয়তো জাম্পিং কৰি আছে ৰানিং কৰি আছে তো ইয়াত ধৰক আমি সদায় আহিব নোৱাৰোঁ কাৰণে সেইটো ব্যৱস্থা কৰা হোৱা নাই তথাপি ইয়াতে দেখাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু লেণ্ডিংটো চাই থাকিব তো গাইজ ইয়াত হয়তো লং জাম্প মাৰি এইটো বস্তি মানে ইয়াৰ লোকেল হয়তো ল'ৰা ছোৱালীবিলাকে হয়তো বেছি ভালকৈ গম পাব এইটো কিমানৰ চিন হয় এইটো 17 ন আৰু এইটো 18 ঠিক আছে আমাৰ কোৱালিফাইং হ'ল 16 তো ইয়াত অলপ বেছি আছে 17 বহুত দিনৰ মূৰত জাম্পিং কৰিম চেষ্টা কৰিম ইয়াত আহিবলৈ দেখা যাক কি হয় ঠিক আছে আৰু টেক অফটো চাব আৰু মোৰ লগত জাম্পিং কৰিব শহীদুল ইছলাম কেমেৰামেন হৈছে বৰ্তমান ৰোটেট হ'ব বাৰু ঠিক আছে জাম্পিঙৰ কাৰণে যিমানখিনি এক্সাৰচাইজ কৰিব ৰানিং কৰিব চব জোতা পিন্ধি কৰিব ঠিক আছে আৰু যেতিয়া জাম্পিং কৰিব তেতিয়া খালী ভৰিৰে কৰিব প্ৰথম জাম্পিঙত 16.5 মান আহিছে আৰু তাৰপিছত নেক্সট জাম্পিঙত প্ৰায় 17 প্লাছে হৈছে অভাৰঅল ঠিকে আছে জাম্পিংটো তো এতিয়া শৰীফুল আছে জাভেদ খান আছে ইয়াতো জাম্পিং কৰিব 17 ফুট অলপ কম আছে বাৰু 16 লৈ গৈছে আৰামত তো এতিয়া জাম্পিং কৰিব শৰীফুল ইয়াতে ষ্টাইলটো চাব ইয়াত আৰু এটা লক্ষণীয় কথা যে টেক অফটো কোনটো ভৰি ল'ব আমি সদায় বাওঁ ভৰি লোৱাৰ চেষ্টা কৰোঁ একচুৱেলি বাওঁ ভৰি বুলি নহয় এইটো জেনেটিক হ'ব মানে যাৰ যিটোৰ পৰা হয়তো আগৰ পৰা যিটো ভৰিৰে মাৰা হেবিট ঠিক আছে অঁ মজা বঢ়িয়া মোৰ সমানে মোতকৈ বেছি যাব পৰা নাই ঠিক আছে এইটো হ'ল এইটো বটল থকা চিনটো হ'ল 17 ইয়াৰ পৰা যিহেতু ইয়াৰ পৰা ধৰিব ঠিক আছে সমান কৰি দিছোঁ ইয়াত আহিব আমাৰ শৰীফুল ইছলাম শৰীফুল আজাও না বঢ়িয়া তোমাৰ 17 পাৰ হৈ গৈছে হৈছে আৰু পুৰা 17 ভুল নাই আৰু ঠিক আছে এইটো হ'ল 17 মাৰক এতিয়া ইয়াৰ লোকেল এজন ল'ৰাই হয়তো ইয়াত জাম্পিং কৰিব তে চাব এখেতে কিমান ডিষ্টেঞ্চ জাম্পিং কৰিবলৈ সক্ষম হৈছে মজা কিন্তু অকণমান ৰং হৈছে বাৰু কিন্তু হ'লেও প্ৰায় 18 ফুট মাৰিছে 18 19 প্লাছ এইটো হ'ল 17 এইটো 18 এইটো 19 17 18 19 প্লাছ হৈছে জাভেদৰ গুড এইখিনি আছিল কেনেকুৱা পালে ভিডিঅ'টো চাই নিশ্চয় জনাব তো থেংক ইউ ফৰ ৱাচিং বাই বাই জয় হিন্দ থাকিবা নকবা যামে গৈ দূৰ